हेलो एवरीवन नতুन এটা ভিডিওলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি যেহেতু বাৰ বিয়া তাৰ কাৰণে আমি গুটেইখিনি আহি আছো ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছে যাৰ কাৰণে আমি ওলাবই পৰা নাই তথাপিতো নাহিলে নহব ন সেই কাৰণে আমাৰ দেউতাই মানে গাড়ী এখন ঠিক কৰি দিলে আৰু তেনেকৈ আমি আহিছো সব লগত গিফ্ট লৈ আহিছো আৰু বিয়া ঘৰত গৈহে ওলামগে আৰু ধুনিয়াকে কি দেখুৱাব পাৰো তো ফাইনালি আহি পাই গলো হি বিয়াৰ ঘৰ আৰু বৰষুণৰ বতৰ যদিও প্ৰায় আলহী আহিলে আসলতে খুৰাহঁতৰ মানে ঘৰ বনাই আছে কিন্তু এতিয়া বিয়া যেহেতু পাই গলহি হেতু কাৰণে এনেকি ঘৰটো থৈ দিছে আৰু ইফালে আমাৰ কইনাকো সজাই আছে কইনাক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু কইনা বহুত বিজি এই সময়ত যেহেতু জোৰ নাহিবই অলপ পাছতে আৰু চাই লওক কইনাক এইফালে কইনা সজাই আছে ধুনীয়াকে কচোন বা অকণমান এইফালে চাই দিয়া ইনে মুখখন ঘূৰাইলে হ'ল আৰু এইফালে মেকআপ আৰ্টিষ্ট নামটো কৈ দিয়া শিখা দত্ত আৰু সোমবাক ব্লু কালাৰ পাটৰ কাপোৰ পিন্ধাইছে এয়া এতিয়া কইনা ৰেডি জোৰ নাহি পোৱাহিয়ে নাই খালি ইফালে আছে ভণ্টিহঁত নেল পলিচ লগাই আছে ভণ্টিয়ে পুৰা নেল পলিচ লগাই দিছে তই নিজৰ লগাইছ নে কইনাক লগাইছ মই লগাব লাগিব আৰু আমিও ৰেডি হ'মগে এতিয়া ওলাই লওঁগে ধুনীয়াকে যেটো মানে জোৰ নাহিব হৈছে ওলাই লওঁ গোটেই ঘৰ একদম অৱস্থা বেলেগ হৈ আছে আৰু বিয়া যেহেতু সেইফালেও ভনীয়েক ওলাই আছে পুৰা চব বিজি ওলোৱাত এইফালে আমি থুপ খাই বহি আছো চব ফেনৰ তলত যেটো মানুহ একদম চব ভৰ্তি হৈ আছে সেইকাৰণে অকণমান আছুতীয়া জেগা পাইছো চব ইয়াতে থুপ খাই বহি আছো ফাইনেলি জোৰ নাহি পাই গলহি আৰু ইয়াতে সবকে বহিবলৈ দিয়া হৈছে দেখিছে আৰু কইনা সজোৱা হ'ব ইয়াতে অলপ পিছতে আহিবই কইনা ধুনীয়াকে ওলাই আৰু আমাৰ ঘৰৰ মানুহখিনিও সাইডতে বহি আছে আৰু ময়ো সাইডৰ পৰা ধুনীয়াকে ভিডিঅ' কৰি আছো কইনা ওলাই আহিলে আৰু এয়া কইনা ওলাই আহিছে খুব ধুনীয়াকৈ আৰু উলিয়াই আনিছে আমাৰ পেহীয়ে আৰু এইবিলাক ক্ষেত্ৰত পেহীয়ে সহায় কৰে সেইকাৰণে সুবিধা হয় আৰু সব মানুহ এই সময়ত ভিৰ হৈ গৈছে কইনা সজোৱা চাবলে আৰু জেগাটো যেহেতু অকণমান ঠেক হৈছিলে যাৰ কাৰণে মই ভিডিঅ' কৰিবলৈ চান্সে পোৱা নাই আৰু এনেকৈ দেখুৱাইছো ভিডিঅ'টো অকণমান চাওক আৰু এইফালে সেই সময়তে প্ৰসাদ দিছে খুৰীয়ে আৰু এই কইনাক ধুনীয়াকৈ সজাই আছে আৰু সকলো একনতে গোট খাইছেহি আৰু আলহী শুশ্ৰূষা কৰাত সকলো বিজি আৰু চাহ তাহ দিয়া হৈছে সবেই খাইছে ধুনীয়াকৈ আৰু আমিও খাই আছোঁ লগতে আৰু এইফালে আমাৰ কইনাই চোৱাই নাই তথাপিতো তাইক এনেকেই ভিডিঅ' কৰিছোঁ আৰু উপায় নাই মানে এইখিত মানে কেমেৰা ধৰিবলৈ অসুবিধা সেইকাৰণে মই এনেকেই কৰিছোঁ আৰু অকণমান চাওক সকলোৱে আমি ওলাই মেলি ৰেডি বিয়ালে বুলি বহুত দেৰিতে ওলাবলৈ আহিলোঁ আৰু এতিয়া হৈছেহে 3-4 জনী একেলগে ওলাইছোঁ ইমান দিগদাৰ হৈছে নহয় আৰু এতিয়া যাওঁ হোৱা আগত আছে বিয়া ঘৰ অকণমান আঁতৰত ওলালোহি ইমান হেমগেম হৈছে সেইকাৰণে এতিয়া ওলাই মেলি ৰেডি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি চব ৰেডি এইফালে ভণ্টিক ধুনীয়া লাগিছে আৰু মোক কেনেকুৱা লাগিছে জনাব আৰু এযোৰ কাপোৰ মই বিয়া বুলি ধুনীয়াকৈ চিলাই মেলি ৰেডি কৰি লৈছোঁ আৰু দুজনী মানুহ ওলাই হোৱাই নাই আমি ৰৈ আছোঁ বহুত দেৰিতে আহিলোঁ মানুহে আচৰিতে হ'ব ওলাওঁতে ইমান টাইম লাগেনে আমি দুজনী সোনকালে ওলাই মেলি আজৰি বাৰু এই জেগাকণ চাহ আকৌ ন বাঁহতল কালি পুৰা বতৰ বেয়া আজি ৰাতিপুৱাও বতৰ বেয়া ভাবিছিলোঁ বৰষুণে দিব নেকি নাই এতিয়া কিন্তু ধুনীয়া বতৰ মানে ঠাণ্ডাও হৈছে গৰমটোও বৰ বেছি নাই জোখৰ আৰু সহ্য কৰিব পৰা আৰু কাপোৰ কানি পিন্ধি এয়া এই দুগৰাকী ওলাই আহিছে এতিয়া এফালে ভণ্টি আৰু আমি 4 জনী ৰেডি এতিয়া যাওঁ আকৌ বিয়ালে আৰু বিয়া ঘৰলৈ অহাৰ পৰা আমি যেহেতু একো খোৱাই নাই আৰু ওলাই মেলি এতিয়া ডাইৰেক্ট খাবলৈ ল'লোঁ আৰু খাই লওঁ চবেই আৰু পিছফালে হাজবেণ্ডে ধুনীয়াকৈ খাই আছে অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু ময়ো খাই লওঁ ভণ্টিহঁতো ৰেডি হৈছে ধুনীয়াকৈ মোৰ সন্মুখত বহি লৈছে আৰু একেলগে ধুনীয়াকৈ খাই লওঁ তাৰপিছত লগ পাই আছোঁ
আৰু খাই বৈ আহি ধুনীয়াকৈ অকণমান চাৰিজনী বহিছোঁ। কইনা এতিয়াও ওলাই অহা নাই, মানে তাই সজাই হোৱাই নাই নেকি, আৰু মানুহো বৰকৈ অহা নাই, লাহে ধীৰে আহি আছে আৰু ঘৰৰ মানুহবোৰ এইফালে ধুনীয়াকৈ বহি আছে। অকণমান চবকে দেখুৱাই দিছোঁ। ফাইনেলি কইনা ওলাই আহিছে, আৰু এনেকেই মই অকণমান ভিডিঅ' কৰি আঁতৰৰ পৰা দেখুৱাই দিছোঁ, আৰু তাইক খুব ধুনীয়া লাগিছে। আৰু কেনেকুৱা দেখিছে আপোনালোকেও কমেণ্ট কৰি জনাব। আৰু যিহেতু পূৰা বিজি, আলহী বহুত ভিৰ হৈ গ'ল, আৰু এনেকেই দেখুৱাইছোঁ, চাই লওক। আৰু আমি অকণমান ওলাই আহিছোঁ মুকলি ফালে। এইটো ৰাস্তা একদম মুকলি, ইফালে ইমান হেংগেম, আৰু এতিয়া ইমান গৰম পৰিছে, সেইকাৰণে আমি ভাবিলোঁ অকণমান ওলাই যাওঁ। আৰু ৰাস্তাটো কিমান ধুনীয়া চাওক, মানে ওখ, আৰু তাতে চাহ বাগান আছে। চাহ বাগান মোৰ এনেও ভাল লাগে, সেইকাৰণে ভাবিলোঁ চান্সতে ফটো একপি মাৰি লওঁ চবেই। অঁ, 26 আৰু এয়া ৰূপজ্যোতি বাইদেৱে ফটো মাৰিবলৈ আহিছে। আৰু আজি আমাক দুখ ধুনীয়া লাগিছে। তো চাহ এফালেখন চাই দিয়া। ধুনীয়া লাগিছে, আৰু ৰূপজ্যোতিকতো ক'বই নালাগে। চাওঁ ৰূপজ্যোতি, ফুলকেইপাহেতো বেছি ধুনীয়াকৈ দিছে। অঁ, তাৰ পৰা এইফালে বাগানখন কিমান ধুনীয়া লাগিছে, মানে ৰাস্তাটো খুব ধুনীয়া। আৰু সেইকাৰণে ওলাই আহিছোঁ অকণমান, কাৰণ বিয়া ঘৰত ইমান গৰম, মানে কি হ'ল মানুহৰ ভিৰ পূৰা হৈছে এই সময়ত, সেইকাৰণে মুকলি ৰাস্তালৈ ওলাই আহি কিবা এটা ভাল লাগিছে। আৰু চাওঁতে চাওঁতে সন্ধিয়া সময় হৈ গ'ল। তাৰপিছত এইফালে যিহেতু হোম পুৰা হ'ব, সেইকাৰণে ৰেডি কৰি আছে, আৰু চব আলহী এতিয়াও আহিয়ে আছে। আৰু আমিও মানে অকণমান ফ্ৰেছ হৈ ল'লোঁ, আৰু সেই সময়তে যিহেতু দৰা আহিবই অলপ পিছতে। আৰু এইফালেই দৰা আহি পাই গ'লহি ফাইনেলি। যিহেতু এই সময়ত মানে অলপ বেলেগ এটা পৰিৱেশ হয় ন, আৰু চব ভিৰ হৈ গ'ল। আৰু সেই সময়তে ময়ো মানে অকণমান ওলাই গৈ ভিডিঅ' কৰিলোঁ, আৰু যেনে তেনে খুব মানুহৰ ভিৰ চাৰিওফালে, আৰু পূৰা এনজয়। আৰু এইফালে দৰা কইনা একেলগে হোম যজ্ঞ কৰা নিয়ম চলি আছে। আৰু অলপ আগত যিহেতু মই দৰাক দেখাবই নোৱাৰিলোঁ, সেইকাৰণে আঁতৰৰ পৰা অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ, আৰু চাই লওক। চকু পানী উলিয়াই দিছেগে, ধুৱাই কিমান ধুৱাইছে। আৰু এইফালে কইনাৰ এতিয়া বিদায় সময় আহি আছে। আৰু মৰ্ণিং গাইজ, আজি বাঁহী বিয়া, মানে বিয়াৰ পিছত আৰু এয়া কইনা যাবলৈ ৰেডি হৈছে। অলপমান বৰষুণ দিলে কাৰণে চিটুৱেশ্যনটো বেয়া হৈ গ'ল। এতিয়া ওলাইছে, আৰু পোহৰে হ'ল, আৰু আমিও সোনকালে যামগৈ কইনা যোৱাৰ পিছতে। দৰা কইনা উলিয়াই আমিও যামগৈ আৰু ন। ৰূপজ্যোতি থাকিব আমাৰ ঘৰত, আমিও ঘৰত যাওঁ। আমি খোৱাই নাই আজি অকণো, কিছুমানটো শুবলৈ পালেই, আমি নুশুলোঁ, আৰু চাহ তাহ খাই তেনেকৈয়ে থাকিলোঁ আৰু যেনে তেনে। আকৌ এখন দৰাৰ গাড়ী ইয়াতে যাব, এইবিলাক খুলিবলৈ আছেই। তো বাঁহী বিয়াৰ দিনা আকৌ কিবা কিবি লাগি থাকে, মন চনো ভাল লাগি নাথাকে। হা, যিহেতু বৰষুণ দি দিলে, সেইকাৰণে একদম ৰাস্তাটো বেয়া হৈ গ'ল, লেতেৰা হৈ আছে পূৰা। ইয়াৰ পিছদিনাখন কেনেকুৱা লাগে ন, একদম নিজান হৈ যায়, চব চকী খালী। আৰু আমি কইনা থ'বলৈ নাযাওঁ, মাহঁত যাবও পাৰে দেই, যোনসকল যাব ৰেডি হৈছে। আৰু আমি ইয়াৰ ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু বাক আশীৰ্বাদ কৰিব যাতে সিহঁতৰ বৈবাহিক জীৱনটো সদায় সুখৰ হয়। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে। তেন্তে আজিলৈ ইমানেই, বাই বাই।